নমস্কাৰ সকলোকে মই ৰুণু নাথে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই 4খন ডাঙৰ ফুলৰ গামোচা লৈ আনিছোঁ আৰু গোটেইকেইখন দেখুৱাম এখন এখনকৈ আৰু সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চালে মই গামোচাকেইখন দেখা পাব। এইখন প্ৰথমখন ময়ূৰ ফুলৰ হয় আৰু জাপি ফুলৰ ডিজাইনৰ আৰু লগতে ছাইডটো গুঠি থোৱা আছে আগ দুইটা আগত ফুল আছে ধুনীয়াকৈ আৰু পাত সূতা যিহেতু বোৱা আছে পকুৱাত যথেষ্ট দীঘল বহল। আৰু নেক্সট এইখন গামোচা এইখনো গুঠি থোৱা আছে। এইখন আছে ওৱান চাইড ফুল, এটা চাইডত ফুল আছে আৰু এটা চাইডে আঁচুৰ মাজত অলপ আছে ফুল, এইখনো গুঠি থোৱা আছে। ফুলবিলাক দেখুৱাই দিছোঁ ওচৰৰ পৰা। আৰু এয়া যিসকলে ল'ব বিচাৰে মোৰ হোৱাটছআপ নম্বৰ ইয়াতে দিয়া আছে আৰু তেওঁলোকে হোৱাটছআপ কৰিব পাৰিব। গামোচাকেইখন ষ্টক যিহেতু বেছি নাই, সকলোৱে ল'ব বিচৰাসকলে সোনকালে কণ্টেক্ট কৰিব। আৰু নেক্সট এইখন আহিছে, এইখনো একেই ওৱান চাইড ফুলৰ আৰু আগটো গুঠি থোৱা আছে। লগতে এইটো বেক চাইড আঁচুৰ মাজত ধুনীয়াকৈ বুটা দিয়া আৰু ছাইডত পটি আছে। এয়া মাজত ডাঙৰ ফুলৰ বুটা আছে। গামোচাকেইখন কেনেকুৱা লাগিছে জনাব দেই। আৰু এয়া দেখিছে নহয়, গুণাৰে ফুল কৰা আছে, বুটা দুই এটা গুণাই দিয়া আছে সৰু ফুলৰ। আৰু এনেকুৱা গামোচাখন যথেষ্ট ধুনীয়া দেই এইখন। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব। ছাবস্ক্ৰাইব যিটো বটন লিখা থাকে সেইটো দবালে হৈ যাব। আৰু লাষ্ট এইখন গামোচা এইখনো গুঠি থোৱা, গোটেই 4খনেই গুঠি থোৱা আছে আৰু এইখনো দুইটা আগত ফুল আছে। প্ৰথমখন আৰু লাষ্টখন দুইটা আগত, মাজৰ দুখন এটা চাইডে ফুল থকা। আৰু দাম জানিবলৈ হোৱাটছআপ কৰিব, ইয়াতে দামটো লিখি নিদিওঁ, গোটেইকেইখনৰ হয়তো বেলেগ বেলেগ হ'ব। আৰু এইখনো পাত সূতা বোৱাই দেই, পকুৱাত বগা পাত বৈছোঁ। ইয়াত এইটো ফুল দিছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গোটেইকেইখন গামোচা দেখিব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।